হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আৰু সকলোলৈকে দেৰিকৈ হ'লেও ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা। আৰু এয়া দেখিছেনে, মই বিহুৰ যা যোগাৰ কৰি আছোঁ। এইফালে মই লালমোহন বনাবৰ কাৰণে ৰেডি কৰিছোঁ। আৰু এইফালে এইটো পিঠাক কয় হেনো বেহি পিঠা দেই। মই ভিডিঅ' চাই পেলাই এনেকৈ বনাইছোঁ। আৰু এইফালে মই এয়া চেনি চিৰাপখিনি গলাই আছোঁ। এনেকৈ বিহুৰ কাৰণে যা যোগাৰবোৰ কৰিবলৈ লৈছোঁ, এটা এটাকৈ বনাই আছোঁ। বহুত কিবা কিবি বনোৱা নাই, 2-এটা বস্তু বনাইছোঁ। আৰু এয়া মাইনা দেখিছেনে, তাক লগাই দিছোঁ লাডু কৰি যিহেতু মোৰ আৰু কিবা কিবি বনাবলৈ আছে, মই কিবা এটা কৰি পেলাই তাক কৰিবলৈ দিছোঁ। আৰু এয়া দেখিছেনে, নেক্সট দিনাখন আজি হৈছে মাঘ বিহুৰ উৰুকাৰ বজাৰ কৰিবলৈ যাবলৈ ওলাইছোঁ হাজবেণ্ডৰ লগত। এইফালে মই গা পা ধুই মেলি চাহ তাহ খাই সকলোখিনি কৰি মেলি আজৰি হৈ ছোৱালী, মই আৰু হাজবেণ্ড যাবলৈ ওলাইছোঁ বজাৰলৈ। কি বজাৰ কৰোঁ গোটেইখিনি হয়তো দেখুৱাব নোৱাৰিম, যিহেতু ছোৱালীজনীও মোৰ লগত আছে। যিমান পাৰোঁ দেখুৱাম আৰু চাই থাকিবচোন ভিডিঅ'টো শেষলৈকে। এয়া দেখিছেনে টিকলিজনী, তাইতো ভালেই পায় ওলাই যাবলৈ পালে। এতিয়া এয়া বজাৰ আহি পালোহি। অকণমান এনেকৈ ভিডিঅ' কৰি দেখুৱাইছোঁ আপোনালোকক। দেখিছেনে কিমান বেছি মানুহ হয়। আৰু উৰুকাৰ দিনা বজাৰলৈ আহি মই খুব ভাল পাওঁ, যিহেতু বহুত এনেকৈ বস্তুবোৰ ওলাই চায়ো ভাল লাগে। গতিকে আহিছোঁ আৰু এনেকৈয়ে তাইকো দেখুওৱা হৈছে। তাইও যিহেতু প্ৰথম বিহু পাইছে বুলিয়ে ক'ম, কাৰণ কৈছিলোঁৱেই যোৱাবাৰ তাই সৰু আছিলে, সেইকাৰণে এনেকৈ অকণমান দেখুৱাই দিছোঁ। অথনি তাত ইমান বজাৰ দেখুৱাই থাকিব নোৱাৰিলোঁ, যিহেতু অকণমানিজনীক মই ল'বলগীয়া হ'ল। আৰু এয়া দেখিছেনে বজাৰ কৰিলোঁ, সৰু আলু, বগৰী, এইবিলাক লাই চাই, ৰঙা আলু, মোৱা আলু, মাটি দাইল, এনেকুৱা কিবা কিবি বহুত বজাৰ কৰিলোঁ। সকলোখিনি উলিয়াই দেখুওৱা নাই আৰু এনেকৈয়ে অকণমান দেখুৱাই দিওঁ। এয়া দেখিছেনে, মই বনাই আছোঁ এফালে চাহ। এতিয়া আচলতে আমি উৰুকাৰ ভোজ খাবলৈ যিহেতু যাব লাগিব আমাৰ বৰ্তাহঁতৰ ঘৰত খাইছোঁ। আমি 2 ঘৰে মিলি খাইছোঁ, 3 ঘৰৰে মিলি খাইছোঁ আচলতে। আৰু এয়া চাহ খাবলৈ পিঠা আৰু মই বনোৱা লালমোহন, নাৰিকলৰ লাড়ু, গোটেইবোৰ ওলোৱা নাই, এয়াই উলিয়াই লৈছোঁ চাহৰ লগত খাবলৈ কাৰণে গোটেইকেইটাই। এনেকৈ বোলো চাহকাপ খাই পেলাই এতিয়া ওলাই যাব লাগিব আৰু। তাৰপিছত এয়া দেখিছেনে বগৰী, দিনত আচলতে লৈ আহিছিলোঁ বগৰী। এনেকৈ পেকেটিং কৰা আছিলে, চাবলৈও নহ'লে, বেছিভাগ দেখিছোঁ কলি। একো নাই, যিহেতু মই আচাৰ কৰিম, ৰ'দত শুকুৱাই পেলাই পকিলে এইখিনি মই আচাৰ কৰিব লাগিব। ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাই দিওঁ আৰু। তাৰপিছত এয়া বৰ্তাহঁতৰ ঘৰলৈ আহি দেখিছেনে, এয়া জুই ফুৱাই আছে। আৰু কাম বনবোৰ কৰি আজৰি হ'লোঁ। কাম বন কি কটা বচাবিলাক কৰি মনক অনা নাই। এতিয়া হাজবেণ্ডে মোক নিবলৈ আহিছে আচলতে। তাইক খুৱাই বোৱাই একেবাৰে আহিবগৈ লাগিব আৰু। তাইক থৈ আহিছিলোঁ খুৰাক আৰু হাজবেণ্ডৰ লগত। এখেতলৈ ফোন এটা কৰি দিলোঁ। তাৰপিছত এতিয়া মোক নিবলৈ আহিছে। আৰু এইফালে এয়া ববহঁত, মাহঁত চব বহি আছে আৰু জুই ফুৱাই। আৰু আমিও চাহ তাহ খালোঁ ইয়াতে। এতিয়া ঘৰলৈ যাম আৰু গৈ পেলাই তাইক খুৱাই মেলি একেবাৰে আজৰি কৰি আহিব লাগিব। আৰু এইবিলাক দেখিছেনে, কাটি মেলি চব যোগাৰ কৰি থৈছোঁ। সেইদৰে ববহঁতৰ চোতালতে আমি খানা খাম আৰু। এইফালে দাদাই বনাই আছে আৰু সকলোখিনি যা যোগাৰ কৰি বনাই মেলি আছে আৰু। এইফালে কাটি কুটি আমি আজৰি কৰি দিলোঁ, নবৌ আৰু মই। এনেকৈ আৰু দেখুৱাই দিছোঁ অলপমান আপোনালোকক। আৰু বেকগ্ৰাউণ্ডৰ মাত কথাবোৰ দিব পৰা নাই, যিহেতু গান বজাই থোৱা আছিলে, কপিৰাইট লাগি যাব। সেইকাৰণে আচলতে এনেকৈ দিব লগা হৈছে। শুনাব পৰা নাই, বহুত ফূৰ্তি, হাঁহি ফূৰ্তি জমনি কৰি থকা হৈছিল, কিন্তু আপোনালোকক এইবিলাক দিব পৰা নাই, কাৰণ গান বজাই থকা হৈছিলে কৈছোঁৱেই। এতিয়া 9 মান বাজিছে জানেনে। আৰু মৌমনক খুৱাই বোৱাই আজৰি কৰি এইজনী মৌমনকো লৈ আহিলোঁ। খুৰাক আৰু হাজবেণ্ডো আহিলে। এতিয়া আমি এয়া সকলোখিনি জুই ফুৱাই বহি আছোঁ। তাৰপিছত এতিয়া আমাৰ খানা ৰেডি হৈয়ে গৈছে। আৰু মই ভাজি আছোঁ পাপৰ, বৰ্তাহঁতৰ ভিতৰত আচলতে। বৰ্তা নাই বাৰু এতিয়া, তেখেত ঢুকালে। আৰু ববৌ আছে, দাদা আছে আৰু নবৌ আছে। এইফালে এয়া মই ভিতৰতে ভাজি আছোঁ পাপৰ। তাৰপিছত খাবলৈ দিয়া হ'ব আৰু। এয়া দেখিছেনে, ৰাইজ খাবলৈ বহিছে। আমি কেইজনমান আছোঁ, এইকেইজনে আমি দেৰিকৈ খাম। এওঁলোকে খোৱাৰ পিছতে খাম। এয়া অকণমান এনেকৈ ভিডিঅ' কৰি দেখুৱাই দিছোঁ। তাৰপিছত এয়া দেখিছেনে, আমি খাই থাকোঁতে ভিডিঅ' কৰিবলৈ মই পাহৰি থাকিলোঁ। এয়া বনাইছিলে মটৰ, পনীৰ আৰু ফুলকবিৰ তৰকাৰী। এয়া হৈছিলে জ্বলা ভাজি। এয়া হৈছে চিকেন।
তাৰপিছত আৰু চালাডো বনোৱা হৈছিলে, কিন্তু মই ভিডিঅ' কৰিবলৈ একদম পাহৰি থাকিলোঁ। মই খাওঁতে কৰিম বুলি ভাবিলোঁ, কিন্তু বাকীবোৰ শেষেই হৈ গ'ল। এইখিনি দেখিছেনে অলপহে থাকিলেগৈ, আৰু এইখিনিকে পিছত শেষত মানে আপোনালোকক দেখুৱাই দিছোঁ, আৰু যিহেতু ভিডিঅ' কৰিবলৈ থাকি গ'ল, পাহৰি থাকিলোঁ মই, সেইকাৰণে আৰু এনেকৈ দেখুৱাই দিলোঁ। এতিয়া হৈছে নেক্সট দিনাখন, আৰু আজি হৈছে মাঘ বিহু। কালি যিহেতু উৰুকা আছিলে, আকৌ এবাৰ সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিলে। সকলোৰে দিনবোৰ ভালেৰে যাওক, সকলোৰে মানে জীৱনটো ভোগ আৰু আনন্দৰে উপচি পৰক, তাৰে কামনা কৰিছোঁ। আৰু এতিয়া এইজনী আমাৰ মৌমন আৰু মাইনা আহিছে আমাৰ লগত, তাকো বোলো ব'লা। তাৰপিছত আহি আছোঁ আৰু তাৰপিছত মই ইয়াতে ল'লোঁ মিঠাই ঘৰৰ কাৰণে, মিঠাইকে কেইটামান লৈ লৈছোঁ। এতিয়া গৈ থাকিম আৰু এইখিনি লৈ পেলাই ব'লক, যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব ভিডিঅ'টো। এইজনী আমাৰ মৌমন দেখিছেনে, এতিয়া খুৰাকৰ লগলৈ গ'লগৈ, পুতলাটো লৈ পেলাই পূৰা চিঞৰি আহি আছে আৰু। ঘৰ আহি পালোঁ, চাহ খাই হ'ল দেখিছেনে। এতিয়াহে প্লেট দেখুৱাবলৈ মনত পৰিছে। এইফালে মই খাই আছোঁ কালাকান, এইফালে কেক, লাৰু, পিঠা, ঘিলা পিঠা আৰু কিবা কিবি দিছিলে, খাই হৈয়ে গ'ল। ভিডিঅ' কৰিবলৈ মই পাহৰিয়ে থাকোঁ, তাৰমানে এনেকৈ দেখাই দিছোঁ। তাৰপিছত আহিছোঁ, চব ৰৈ পেলাই খুৰা আছে আমাৰ সেই সন্মুখৰ মানুহঘৰৰ খুৰা, মাইনা, হাজবেণ্ড আৰু এই টিকলিকেইজনী আছে। ইহঁত মোৰ মানে যে ভাল পায়, আগৰ ভিডিঅ'ত কৈছোঁ। আৰু এইটো দেখিছেনে, আমাৰ ৰাস্তাটো আগতে যিহেতু কেঁচা আছিলে, এতিয়া আচলতে পকা কৰিব ৰাস্তাটো, ভালেমানখিনি বহল হৈছে, ভাল লাগিছে। আৰু এইফালে মায়ে ভাজি আছে মাছ, চিতল মাছ ভাজি আছে, আৰু এইফালে মাছ ফ্ৰাই কৰি আছে, বনাই আছে। আৰু ভাত আমাৰ ৰেডি হৈ গ'ল, ভিডিঅ'টো পিছত ওলোটাই হ'ল। এইফালে মাছ ফ্ৰাই, চালাড, জ্বলা ভাজি, মাছৰ জোল, এনেকৈ আৰু ভাতকেইটা খাই লওঁ তেতিয়াহ'লে। এনেকৈ দেখাই দিলোঁ অলপমান। তাৰপিছত অকণমান ৰেষ্ট লোৱাৰ পিছত দেখিছেনে, হাজবেণ্ড আৰু মাইনাই খেলি আছে বেডমিণ্টন খেলি আছে, আৰু মই বাৰাণ্ডাতে মানে বহি পেলাই খাই আছোঁ দৈ, যিহেতু দৈ খাই মই বহুত বেছি ভাল পাওঁ। আহিতো জা জলপান খোৱা নহ'লেই, চাহ খালোঁ, অলপ দেৰি পিছত ভাতেই খাব হ'ল, সেইকাৰণে এতিয়া দৈ খাই এওঁলোকে বেডমিণ্টন খেলা চাই আছোঁ। তাৰপিছত আহি গ'ল বৰ্তা, মানে এনেকৈ পাৰ্টিকে খেলিছে আৰু বেডমিণ্টন খেলিছে, আৰু আমাৰ মৌমনেও চাই খুব ভাল পাইছে। ইমান যে ভাল পাইছে, তাই বৰ ভাল পাইছে। তাৰপিছত এতিয়া দেখিছেনে, অহালে আন্ধাৰে হ'ল, আৰু এতিয়া আহি আছোঁ। এনেকৈ দেখুৱাইছোঁ। এইবোৰনো কি দেখাম, সদায় দেখাই থকা ৰাস্তাই। এতিয়া গৈ থাকোঁতে মাছ অলপমান ল'ব লাগিব, যিহেতু আজি বিহু হয়। কালিৰে কিবা কিবি অলপমান আছেও বাৰু। এতিয়া ওলাই আহিলোঁ, আৰু আন্ধাৰে হৈ গ'ল পূৰা। বিহুৰ দিনা নহ'লে এইখিনিতে ৰৈ পেলাই লৈ ল'লোঁ মাছ, আৰু ৰাতিৰ ভাত সাজ। এইফালে জ্বলা ভাজি, মাছ, ফুলকবি, বিলাহীৰ জোল, আৰু আছিলে কালিৰে অকণমান চিকেন। এইফালে বেঙেনা আৰু পেটুৰ লগত মানে জ্বলা ভাজি, এইফালে ভাত, এনেকৈ আৰু ভাত সাজ। আৰু এইবোৰ কালিৰে পনীৰ, কোনেও খাই যদি কোনোবাই লৈ ল'ব, কিন্তু মইতো নাখাওঁৱেই বাৰু। এনেকৈয়ে লৈ ল'লোঁ ভাতকেইটা। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন।